সকলোকে নমস্কাৰ জনাইছোঁ মই এটা মিনি ভ্লগৰ পৰা। আজি কিন্তু ভ্লগটো অকণমান দীঘলীয়া। এয়া ৰাতিপুৱাৰ পৰিৱেশ, সময় হৈছে 4:40 মান। মোৰ পিছে পিছে আকৌ ৰিঅ'। সেই দাঁত ব্ৰাছ কৰি পদূলিৰ পৰা চোতালৰ পৰা পদূলি দুপাকমান খোজকাঢ়োঁ। তাৰপিছততো আৰু খোজকাঢ়ি থাকিলে নহ'ব, পাকঘৰত সোমাবহি লাগিব। বেটী স্কুল আছে, তাই টিফিনত বোলে আজি হালোৱা নিব। আমিতো আৰু চুজি ভাজা বুলিয়ে কওঁ, টাইমতে হালোৱা। তাৰপিছতে এয়া খুব ধুনীয়াকৈ ঘি আৰু বাটাৰ অকণমান দি ভাজি আছোঁ। বেছি ৰঙচুৱাকৈ নাভাজোঁ, অকণমান কমকৈ ভাজিম। তাৰপিছত ভাজিও আছোঁ। ইফালে মুখ ধুই আহিলোঁ যে মোৰ আকৌ গৰম পানী খোৱা এটা অভ্যাস আছে। অকণমান গৰম পানী খাইছোঁ, প্ৰায় 2 গিলাচমান খাওঁ আৰু বেছিও নাখাওঁ। ইফালে বেটীক চিঞৰিও আছোঁ, তুমি গা ধোৱা, তুমি এইটো পিন্ধা সেইটো পিন্ধা, মানে চব পিনে চিঞৰি থাকিব লগা হৈছে। তাৰ উপৰি আজিকালি অকণমান ভিডিঅ' দিওঁ ফেচবুকত, সকলোৱে জানে আৰু সকলোৱে ইমান মৰম দিছে, গতিকে ভিডিঅ' ক্লিপ দুটামান ৰাখোঁ। তাৰপিছত য'ৰ পৰা গাখীৰ লৈ আছিলোঁ তেওঁলোকৰ আকৌ গৰুৱে গাখীৰ নিদিয়া হ'ল। তাৰ কাৰণে গাখীৰ কিনি আনিবলগীয়া হৈছে। কিনা গাখীৰ এনে নিদিওঁৱে তাইক, গৰু গাখীৰ দিওঁ, কিন্তু গৰু গাখীৰ নথকাৰ কাৰণে আমুল তাজাটোকে দিছোঁ। উপায় নাই আৰু, খুৱাবই লাগিব ল'ৰা ছোৱালীক ন। পানী দি বনালে অকণ শেষকৈ লাগে, সেইকাৰণে গাখীৰ দিলে খুব ভাল পায় তাই। বেটীক টিফিন দি মেলি আজৰি কৰি স্কুল পঠিওৱাৰ পাছত অকণমান বাৰীখনত সোমালোঁ। বহুদিন সোমোৱা নাই বাৰীখনত। ভেন্দি অলপ ছিঙিবলগীয়া হৈ আছিলে, আধা মই ছিঙিলোঁ, আধা আকৌ মোৰ কাষৰ ভণ্টিজনীৰ দেউৰেকক মাতিলোঁ, বোলো ৰূপেশ অকণমান আহচোন, তই ভেন্দি ছিঙি দিবি। সৰুকৈ ক্লিপ এটা দিছিলোঁ, বোলো উৰিষ্যাৰ পৰা ভাড়া কৰি আনিছোঁ দেই আমাৰ ভেন্দি ছিঙিবলৈ মানুহ। আচলতে এই ছাইডৰ ভেন্দি কেইজোপাৰ ওচৰত বেছি জংঘল, মোৰ ভয় লাগে জোক আছে বুলি, সেইকাৰণে জোকৰ ভয়ত তাকেই মাতি আনিলোঁ। তিতাকেৰেলাও অলপ ছিঙিলোঁ, ভেন্দিও ছিঙিলোঁ। কিন্তু বেয়া ওলাইছে, গছতে তিতাকেৰেলা 6টা পকি আছে জানেনে, গমেই নাপাওঁ। আচলতে কি হয় ন, বেটীয়ে তিতাকেৰেলা নাখায়, মই অকলে কিমাননো খাম, ছিঙিম কাইলৈ ছিঙিম পৰহিলৈ ছিঙিম এই বুলি ভাবি থাকোঁতে পকি গ'ল। তাৰপিছত আমাৰ ঘৰৰ দুজনী, এহেঁতৰো 2টা, সেইকাৰণে বোলো তহঁতিও অলপ কেইটামান ল চব্জি, আমিও এনেকৈ সৰু কমকেই হওক লাগে ন, ভগাই খাই ভাল লাগে। দিওঁৱে আৰু নতুনকৈ কিবা এটা লাগিলে এসাঁজ খাবলৈ। তাৰপিছত তিতাকেৰেলাকেইটা আকৌ গুটিকেইটা মই খুব ধুনীয়াকৈ ৰ'দত মেলি দিছোঁ, বোলো শুকাওক, অহা বছৰলৈ আৰু চিন্তা নাই। বাৰীত লাগে দুজোপাই হওক, কিন্তু ঘৰৰ কিবা এটা যে লাগি আছে, যে খাবলৈ পাই আছোঁ, বৰ ভাল লাগে। মনত যে কিমান ফূৰ্তি আনন্দ। তাতে আমাৰ ইয়াত বান্দৰ নাই যে, খুব ভাল। মাহঁতৰ ঘৰত, মিষ্টাৰৰ ঘৰত কিন্তু বান্দৰৰ কাৰণে একো খেতিয়ে কৰিব নোৱাৰে। সেইকাৰণে মানে ইয়াত মই কৰিব পাৰিছোঁ যে মোৰ খুব ভাল লাগে। খুব কম পৰিমাণে অলপ অলপ লগাইছোঁ আৰু বাৰীখনত। তাৰপিছত আজি ৰাতিপুৱাৰ পৰিৱেশটো দেখালোঁ। কালিহে ভিডিঅ'খিনি এড কৰি দিছোঁ ইয়াতে। কালি আকৌ বেটীক টিউশ্যনত থ'বলৈ গৈ বৌ দোকানত সোমালোঁ। বৌয়ে ঘিচা চেট আনিছে, বৰ ধুনীয়া, ইমান যে ধুনীয়া কাপোৰটো কোমল, তাৰে এযোৰ ল'লোঁ। কোনযোৰ ল'লোঁ আপোনালোকক জনাম বাৰু। বৌয়ে বৰ ধুনীয়া ধুনীয়া কালাৰ আনিছে, পাৰ্পল, স্কাই ব্লু, ৰেড, পিংক, খুব ধুনীয়া। এই বৌ দোকানখন সকলোৱে জানে, ডিব্ৰুগড়ত থকাসকলে, যে মোহনবাৰী একদম মানে তিনিআলি দুটা আছে। খুব ভাল আৰু সকলো ধৰণৰ কাপোৰ পোৱা যায় বৌ দোকানত। ল'ৰা ছোৱালী চুট হওক, ডাঙৰ টি চাৰ্ট হওক, মতা মানুহৰ আৰু আমাৰ মাইকী মানুহৰ চাদৰ মেখেলা, কুৰ্তি, মানে সকলো ধৰণৰ আণ্ডাৰৱেৰ যি বিচাৰে, চেলেং চাদৰ, গামোচা, খুব ধুনীয়া ধুনীয়া বৈ ৰাখে আৰু খুব ৰিজনেবল প্ৰাইচত দিয়ে। মানে যিসকলে বৌ দোকানৰ পৰা কিনে সকলোৱে গম পায় আৰু, বেলেগকৈ কোৱা কথা নহয়, মোহনবাৰীসকলে গম পায়। গতিকে মোহনবাৰীত থকাসকলে যদি মোৰ ভিডিঅ' চাই আছে, বৌ দোকানত আহিব। আৰু বৌয়ে খুব ধুনীয়া গামোচা আনিছিলে, আৰু এই গামোচাখন ক'ত বৈছে জানেনে, মাইনা তাঁতশাল। তাকে বৌয়ে দেখাই আছিলে, চাচোন বোলে, মাইনা তাঁতশালত বোৱা গামোচা আনিছে। ইমান ধুনীয়া গামোচাখন, দুইফালে ফুল আছে, একদম খুব ধুনীয়া মাছাজ গামোচা নিচিনা। সেয়াই আৰু ভিডিঅ'টো আজি।